এটা কেবিনেটত আজি আৰু এটা গুৰুত্বপূৰ্ণ আলোচনা হয় সেইটো হৈছে যে আমাৰ জিলাসমূহত নিয়োগ বিনিময় কেন্দ্ৰসমূহ আছে এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন টেকনলজিৰ মাধ্যমেদি হয় অৰ্থাৎ সকলোৱে নিজৰ ঘৰত বহিয়ে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে আৰু এতিয়া কাৰ্যালয়ত কোনো এমপ্লয়মেন্ট এক্সচেঞ্জত কোনো মানুহ নাযায় এক্সেপ্ট যাৰ আধাৰ কাৰ্ড নাই আৰু সেই ব্যৱস্থাটো অহা এবছৰৰ ভিতৰত নোহোৱা হৈ যাব যেতিয়া সকলোৰে আধাৰ কাৰ্ড বনাব পাৰিব ধৰা এতিয়া আমাৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহ এক প্ৰকাৰ ক'ব গ'লে অচল হৈ গ'ল কিন্তু নিগেটিভ ৱৰ্ডত নহয় পজিটিভ ৱৰ্ডত যে মানুহে ঘৰত বহিয়ে ইয়াৰ সেৱাসমূহ পায় সেইকাৰণে নিয়োগ বিনিময় কেন্দ্ৰসমূহক আমি ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচলৈকে আমি ৰূপান্তৰ কৰাৰ বাবে এটা ইন প্ৰিন্সিপল সিদ্ধান্ত লৈছো ডিটেইলছ কেবিনেটত আহিব এই ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচাৰজনৰ দায়িত্ব হ'ব জিলাখনত নিয়োগ মেলা পাতা বিভিন্ন কলেজ বিশ্ববিদ্যালয়ত কেৰিয়াৰ কাউন্সেলিং কৰা আৰু বিভিন্ন যুৱক সেৱাসমূহ ক্ৰীড়াক বাদ দি যুৱক সেৱাসমূহ সেই যুৱক সেৱাসমূহ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই ডিষ্ট্ৰিক্ট ইউথ ৱেলফেয়াৰ অফিচাৰটোৱে কাম কৰিব আৰু কাৰোবাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত যদি ৰেজিষ্ট্ৰেচন কৰাত কম্পিউটাৰত কেতিয়াবা অসুবিধা হয় তাৰো তেওঁলোকে সহায় কৰিব পাৰিব কিন্তু মূলত নিয়োগ বিনিময় কেন্দ্ৰসমূহ ইতিবাচক কাৰণত এতিয়া অবিকল হৈ যোৱা বাবে আমি তাক জিলা যুৱ কল্যাণ কাৰ্যালয়লৈ ৰূপান্তৰ কৰাৰ এটা সিদ্ধান্ত লৈছো ৰাজ্যিক পৰ্যায়ত আজি কেবিনেটত বিশেষকৈ এইখিনিয়ে কথা আলোচনা হৈছিলে আৰু অহা বিত্তীয় বৰ্ষৰ বাজেটত আমাৰ চৰকাৰে বিভিন্ন সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ যাতে বাজেট এলোকেশনেৰে সৈতে আহিব পাৰে তাৰ বিষয়েও আমি কেবিনেটত আলোচনা কৰো আৰু বিত্ত মন্ত্ৰী ডাঙৰীয়ানীক আমি উপযুক্ত নিৰ্দেশ দিওঁ